সিদিনা 27 আজি শেষ হ'ল কেম্পেইনটো 4টা বজাতে শেষ হৈ গ'ল। মই যিখিনি ঘূৰিছোঁ, যিখিনি সমষ্টিত মই কেম্পেইন কৰিছোঁ এইবিলাক অতি পজিটিভ। আৰু মহাজোঁট হিচাপে এইবাৰ প্ৰথম পৰ্যায়ত 47টা যিটো ইলেকশ্যন হ'ব, নিৰ্বাচন হ'ব, ইয়াৰ ভিতৰত মহাজোঁট হিচাপে আমি 20 কমত নাহে 20+ আহিব, এইটো আমি পাইছোঁ। আৰু বাকী ইফালে ৰাজ্য পৰিষদ আছে, ৰাইজৰ দল আছে, মুঠতে বিজেপি হিচাপে মেক্সিমাম 5টা 6টা, ইয়াতকৈ ওপৰত নাযায়। মুঠতে বিৰাট বেয়াকৈ মাইনাছ এইবাৰ আপাৰ আছামত প্ৰথম পৰ্যায়ত যিটো নিৰ্বাচন হ'ব ইয়াত। আৰু ছেকেণ্ড ফেজতো বিজেপি ইমান নাপায়, মেক্সিমাম মহাজোঁট হিচাপে বেছি আছে। স্যার বিপিএফ হিসাবে BTC 12 সমষ্টিত বিপিএফ হিচাপে BTC 12খনৰ ভিতৰত 12টা চিট আমাৰ 100% জিকি আছে। মই ফিডবেক লৈ আছোঁ, মই আৰু আহি আছোঁ। ময়ো মানে কেম্পেইন কৰিবৰ কাৰণে মই BTC অঞ্চলত 12টা সমষ্টিত অকল মই 2টা সমষ্টিতহে মই মিটিং কৰিব পাৰিছোঁ। তো বাকী কালি পৰা চাম, ছেকেণ্ড ফেজ শেষ কৰি পেলাই মই কোকৰাঝাৰত ফ্ৰী হ'ম, তেতিয়া মই গম পাম। মুঠতে পজিটিভ মই যিখিনি ফিডবেক পাই আছোঁ। স্যার খুব কোকরাঝারের ইন্ডিপেন্ডেন্ট হিসাবে প্রাক্তন BTC EM মনোজ কুমার এইবিলাকৰ নাম নলয় মই, তথাপি তুমি ইন্ডিপেন্ডেন্ট খেলিছি স্যার, এইবিলাকৰ নাম নলওঁ মই। চটত বৰদলৈ ডাঙৰীয়া আহিব, গৌৰৱ গগৈ আহিব, বা বহুত কংগ্ৰেছৰ আৰু আমাৰ উপভোগ ভট্টাচাৰ্য ডাঙৰীয়া আহিব। মুঠতে কংগ্ৰেছৰ বহুত নেতা আহিব আৰু আঞ্চলিক গণ মৰ্চা হিচাপে বহুত নেতা আহিব। মুঠতে লাষ্ট কেম্পেইনত আমাৰ কোকৰাঝাৰৰ BTC 12টা সমষ্টিত বহুত ষ্টাৰ কেম্পেইনাৰ আহিব আৰু মইতো আছোঁ। ৰাহুল গান্ধী অহা 30 তাৰিখত আহাৰ কথা ফাইনেল, মানে কোকৰাঝাৰত আহিব। মাছ কেটাৰিং আমি কৰিম, বেছি মানে 2 লাখমান আমি কৰিম, বেছি দৰকাৰ নাই। 2 লাখমান কেটাৰিং কৰি পেলাই আমি থ্যাংক ইউ।